So welcome to our Fatafati show. আজি আমি কথা পাতিম কিছুমান ফাটাফাটি কথা ইন আৱাৰ ফাটাফাটি শ্ব'। আপোনালোকে ডেলিভাৰী বয়বিলাক চাইছে ন, তো সিহঁতৰ ক্ষেত্ৰত কি হয়, সিহঁতে ইংলিছ ক'ব জানে কিন্তু ইংলিছ বুজি নাপায়। সিহঁতে খালি 2-3টা লাইন মনত ৰাখিলে আৰু জাষ্ট কৈ যায় আৰু মুখস্থ। ফৰ এক্সাম্পল, মোৰ ফুড ডেলিভাৰী বয়টোৱে সেইদিনা আহিলে আৰু সি ক'লে লাইক, মেম হেয়াৰ ইজ ইয়ৰ ফুড, প্লিজ ৱাটছ ইয়ৰ ফিংগাৰ, দ্য ফুড ইজ হট। আকৌ কৈছে প্লিজ বি কেয়াৰফুল, দ্য ফুড ইজ হট। এতিয়া আপোনালোকে ভাবিব যে ফুড ইজ হট তাতে কি বেয়া আছে ন, তাতে ইংলিছটো ঠিকেই কৈছে, কিনো বেয়া আছে তাতে। কিন্তু মই কি অৰ্ডাৰ কৰিছিলোঁ জানে? আইচক্ৰীম।